নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পোৰ্ট ইউটিউব চেনেল। বন্ধুসকল, 4 বছৰ পাছত আৰম্ভ হোৱা এছিয়া কাপত আজি মুখামুখি হ'ব ভাৰত আৰু পাকিস্তান। দুইটা দলে এছিয়া কাপত ইয়াৰ আগে 14 বাৰ মুখামুখি হৈছে। ইয়াৰে 8খনত ভাৰত আৰু 5খনত পাকিস্তান জয়ী হৈছে আৰু এখন মেচ ট্ৰাই হৈছে। ভাৰতে সৰ্বাধিক 7 বাৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে, আনহাতে পাকিস্তানে মাত্ৰ 2 বাৰহে এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ বিশেষকৈ অধিনায়ক ৰোহিত শৰ্মা, লোকেশ চাহল, বিৰাট কোহলিৰ প্ৰতি সকলোৱে চকু ৰাখিব। আনহাতে পাকিস্তানৰ ৰান মেচিন ৰূপে খ্যাত হৈ পৰা অধিনায়ক বাবৰ আজমৰ নেতৃত্বত পুনৰ 10 বছৰ পাছত খিতাপ জয় কৰাৰ চেষ্টা কৰিব। আজি মেচখনৰ বৰষুণৰ সম্ভাৱনা কেৱল মাত্ৰ 20%হে। 80%ই খেলখন হোৱাৰ সম্ভাৱনা আছে। সকলো ভাৰতীয় অধীৰ আগ্ৰহে ৰৈ আছে আজি মেচখনৰ বাবে। বন্ধুসকল, আপোনালোকে কি ভাবে? আজি মেচখন ভাৰতে জিকিব পাৰিবনে? তলত কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক এটা কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেন্তে আজিলৈ আহোঁ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ আহোঁ। ধন্যবাদ। জয় অসম।